নমস্কাৰ ডিজিপি মহোদয়, নমস্কাৰ সন্মানীয় গৃহ বিভাগ। প্ৰশ্ন আপোনালোকৰ বাবে, কিয়নো লালুক বঙালমৰাত চলি আছে ২ নম্বৰী সোণৰ কাৰবাৰ। লালুক বঙালমৰাত কাৰ সাহত চলি আছে এই ২ নম্বৰী সোণৰ কাৰবাৰ? আজিলৈকে নোলাল জোনমণি ৰাভাৰ মৃত্যু তদন্ত। জোনমণি ৰাভাৰ মৃত্যু তদন্তৰ সৈতে সাঙুৰ খাই পৰিছিল বঙালমৰা ২ নম্বৰী নকল টকা। সাঙুৰ খাই পৰিছিল কিছু মুছলমানৰ নাম। কেইদিনমান আগত নকল সোণ বেপাৰীয়ে প্ৰহাৰ কৰিছিল বঙালমৰা থানা আৰক্ষীক। আকৌ ঠন ধৰি উঠিছে নকল সোণৰ বেহা। কাৰ পৰা সাহস পাইছে ইহঁতে? কোন ৰাজনৈতিক নেতা, কোন সাংবাদিক, কোন দল সংগঠন জড়িত হৈ আছে? তদন্ত হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ প্ৰশ্ন ডিজিপি মহোদয়ৰ বাবে পোনপটীয়াকৈ, লালুক বঙালমৰাত কাৰ সাহত চলি আছে ২ নম্বৰী সোণৰ কাৰবাৰ? ইতিমধ্যে আনন্দ মিশ্ৰ যেতিয়া SP হৈ আছিল, সেই মুহূৰ্তত, সেই সময়ছোৱাত বিভিন্ন জালিয়াতিৰে ভৰা বেপাৰ বন্ধ হোৱাৰ পৰিৱেশ আহি পৰিছিল। আৰু এই মুহূৰ্তত পুনৰ ঠন ধৰি উঠিছে নকল সোণৰ বেহা। এই ক্ষেত্ৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিপুজ্যোতি শইকীয়াই উত্থাপন কৰিছে কেতবোৰ প্ৰশ্ন। প্ৰথমতে আমি লখিমপুৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে লখিমপুৰ জিলাৰ বঙালমৰাত অবৈধভাৱে মদ, কানি, ড্ৰাগছ, জুৱা, যি নকল সোণৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছে এক অসাধু চক্ৰই। গতিকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ আৰু এই অসাধু চক্ৰক যাতে নাকি লগাই বন্ধ কৰে, তাৰ বাবে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে অসমৰ মাননীয় ডিজিপি মহোদয় আমি অনুৰোধ জনাইছোঁ, লখিমপুৰ জিলাত যি অবৈধভাৱে মদ, জুৱা, ড্ৰাগছ, নকল সোণৰ বেহা যি ৰমৰমীয়া গঢ়ি তুলিছে, এইবোৰ অনতিপলমে বন্ধ কৰিবৰ বাবে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। নিউজ লাইভ এনি অসম।